নমস্কাৰ, মোৰ নাম শ্ৰী বিপাশা কলিতা। সমগ্ৰ বিশ্বত কৰোনা ভাইৰাছ কোভিড-19 গ্ৰাসত এই দুৰ্যোগৰ সময়ত অহৰ্নিশে চিকিৎসা সেৱাৰ লগত জড়িত চিকিৎসক, চিকিৎসাকৰ্মী, আৰক্ষী প্ৰশাসনৰ লগতে সংবাদ সেৱাৰ লগত জড়িত ব্যক্তিসকলক মই আন্তৰিক শুভেচ্ছা যাচাৰ লগতে তেওঁলোকৰ আশু আৰোগ্য কামনা কৰি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনালো। আজি খগেন মহন্তদেৱৰ এটি অমৰ গীত তেওঁলোকৰ ওচৰলৈ উৎসৰ্গা কৰিলো। ধন্যবাদ।